কেনেকুৱা লাগিছে? মজা। হাই হেল্ল' নমস্কাৰ, আপোনালোকক স্বাগতম জনালোঁ আন এটা নতুন ভিডিঅ'লৈ। ৱেলকাম টু দ্য কৰ ফেমিলি ব্লগছ। আজি মহা অষ্টমী পূজাত আকৌ শিল্পাই গৈছে মন্দিৰলৈ। আমাৰ পাৰাৰ মন্দিৰত মই আৰু শিল্পাই ল'লোঁ অঞ্জলি। তাৰপিছত আমি গ'লোঁ আমাৰ তিনিচুকীয়াৰ সৰ্বজনীন কালী মন্দিৰলৈ অলপ সেৱা কৰিবৰ কাৰণে। মায়ে মই আৰু শিল্পাই চাকি বতি জ্বলালোঁ। চাকি বতি জ্বলোৱাৰ পিছত মাৰ ওচৰত আহি অলপ সেৱা কৰিলোঁ। অলপ নিজৰ মনৰ কামনা পূৰা কৰাৰ কাৰণে অলপ প্ৰণাম কৰিলোঁ। দেখিব পাইছে আমাৰ কালী মাৰ ফটো নহয় একচুৱেলি মূৰ্তি। ইফালে হৈ আছে দুৰ্গা পূজা। প্ৰতি বছৰে আমি ইয়াত আহোঁ। তাৰপিছত সেৱা কৰাৰ পাছত আমি গ'লোঁ কিবা এটা খাবলৈ কাৰণ উপাস আছিলোঁ। এতিয়া আমি ফুৰিব যাম পূজা। আজি অষ্টমী পূজা হয়। গোটেই ফেমিলি গৈ আছোঁ, ল'ৰা হাজবেণ্ড বোৱাৰী আৰু মই। কেনেকুৱা লাগিছে? মজা। हाथ में अक्षत लो ओम ह्रीं श्रीं उग्र चंडाई नमः मध्यात् समाप्रभा कामे श्रीं प्रचंडाई नमः ओम प्रचंडे पुत्री ओम विजयाय नमः ओम क्रोधाय नमः ओम भूमिये नमः ओम प्रेतवाहनाय नमः आदम भूमिये नमः जय ओम पार्यो पार्यम ओमे हस्तवर्गम भूयात्मया सर्वांगे शानं समर्पयामि जय चतुष्षष्टि योगिन्यै नमो नमः देवस्वासमिधापुनातु वसहो पवित्रेण सर्वा प्रशान्ते आत्मजं समर्पयामि नमः हरिं कृष्णद्वारां दुराधर्षां पुष्पां गृहीषि ऐश्वरी सर्वभूतानां कामे होते श्रियन्नः पुरां नमो नमः शिवाय नमः
দেখিব পাৰিছে কেনেকুৱা ভিৰ লাগিছে, পূৰা ভিৰ তিনিচুকীয়া টাউনত। আমাৰতো পূজা চোৱা শেষ, এতিয়া আমি গৈ আছোঁ বিৰিয়ানী খাবৰ কাৰণে। ইফালে চখ আচাৰ লৈ বহিছে। এতিয়া আমি বহিলোঁ বিৰিয়ানী খাবৰ কাৰণে। মুৰাদাবাদী বিৰিয়ানী। আমাৰ পূজা চোৱা শেষ, এতিয়া ঘৰত গৈ আছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।